মই আজি এনেকুৱা এখন ঠাইলৈ আহিছোঁ যিটো কাহিনী বহুত বৰপেটাৰ মানুহেও নাজানে। পহু বুলি গৰু খোৱা কাহিনী শুনিছে আপোনালোকে। আগৰ মানুহবিলাকৰ এটা মানে চখ আছিল যে পহু চিকাৰ কৰিব যাব লাগে, আৰু ঠিক সেই চখটো পূৰণ কৰিবৰ বাবে এইখন গাঁৱৰ পৰাও যিখন গাঁৱত এতিয়া মানে যিখিনি মানুহ আছে সেই মানুহখিনি মুছলিম, এওঁলোকে পূৰ্বতে হিন্দু আছিল, আৰু এইখন গাঁৱৰ পৰাও তেনেকৈ পহু চিকাৰ কৰিবলৈ গ'ল। যেতিয়া পহু চিকাৰ কৰি আহি দেখিলে পহু আল্টিমেটলি খালে, যেতিয়া পহু খালে নে গৰু খালে সেইটো পিছতহে গম পালে, যে চাই যে গৰুৰ কাণ, আচলতে পহু বুলি গৰুহে খালে। ঠিক তেনেকৈ তেওঁলোকে ধৰ্ম পৰিৱৰ্তন হ'ল তেওঁলোকৰ। এই যে দেখিছে এইটো এটা মন্দিৰ, এইটো বৰমানী থান বুলি কয়। বৰপেটা চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত অৱস্থিত। এইটো হৈছে আপোনাৰ গহেৰ পাম, এই গহেৰ পামৰ মন্দিৰ। এই যে মন্দিৰটো দেখিছে মোৰ কাষত থকা, এই মন্দিৰটোৰ পিছপিনে যিবিলাক মানুহ আছে তেওঁলোক হৈছে মুছলিম মানুহ, আৰু এই মন্দিৰটিক ৰক্ষণাবেক্ষণ দি আছে এওঁলোকে। আৰু সেই কাহিনীটো আজি মই ভিডিঅ' সহকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। আইতা এগৰাকীয়ে জনাব আপোনালোকক যে কি এটা সাংঘাতিক ঘটনা ঘটিছিল এইখন গাঁৱৰ লগত। আৰু এটি সৰু সাক্ষাৎকাৰ লৈছিলোঁ এগৰাকী আইতাৰ পৰা। তাৰপিছত পহু বুলি গৰু বুলি পহু মাৰলা, গৰু মাৰলা। আচ্ছা, পহু মাৰাটো নহ'ল, নাপালা। গৰু মাৰি লৈ আহি খালা, খাই দেই পুৱাই যি চাই গৰুৰ কাণ, জানছা গৰুৰ কাণ সেনেকৈ আৰু খাই দে মেহান। এতিয়া মানুহগেলাটো আমাৰ আগৰ দিনত মানুহে হেৰি নাছিল না, আৰু সেনেকৈ যাই মেহান কি কৰিব উপায় নাপায়। এই মাটি এই বিঘা মাটি এই থানৰ নামত দিলা, আমাৰ এৰা মাটি থানৰ নামত দিলা, দি মেন এনেকৈ কৰি ধৰি খাই আছে। আলাগ কৰি দিলা? আলাগ কৰা নাই, আলাগ কৰা নাই। আছোঁ ইয়াতে, সেই ঘৰ এই ঘৰ আছোঁ, মাটি বিঘা দিছোঁ সেই কীৰ্তন ঘৰৰ নামত। আমাৰ হ'লে মছজিদ ঘৰ বান্ধলা, কিমাৰ কীৰ্তন ঘৰ বান্ধছে, এনেকৈ বান্ধি এনেকৈ আছে। টোটেল মানুহ এনে কিমান ঘৰ আছিল সেই সময়ত? আপুনি সেই সময়ত মানুহ বেছি নাছিল। ফাৰ্ষ্ট মানুহ আমাৰ ঘৰে, আমাৰ ঘৰৰ পৰা যাই বেটা বেটি চাহ চলি বাঢ়ি গেল না। সেয়ে টোটেল মানুহ পহিলা দীঘৰ আছিল। টোটেল হিন্দু মানুহ আছিল? হিন্দু মানুহ আছিল, সেই নকলো। পহু বুলি গৰু মাৰি দিলা, মুছলিম হৈ গেল, হ'ব লাগে বাধ্য হ'ল। সেয়ে কাহিনীটো সেইটো কাহিনী, সেইটোৱে কাহিনী। গিৰাৰ চুলি তুলি হেৰি দাড়ি চাৰি গজাই নাই, মই আৰু ভাবো দি সকালে দাড়ি কাটে, এইটো দাড়ি চাৰি নাকাটে। পাছত বহুত বছৰ পিছত আৰু দাড়ি গজলা, তেতিয়া সেনে নাছিল। কম বয়সতে বিয়া হৈছিল, বয়সতে বিয়া হৈছে, 70-80 বছৰমান হ'ল বিয়া যাবাৰ মোৰ। কি গেলা কৈ আহি আমি আৰু কি কৰোঁ, এই দেখোন কি জানে আমাৰ শাহুটো একদম তোমাৰ হেৰি চব জানছিল। নাম চাম গোটেইখিনি গাইছিল, নাম চাম গাই একেবাৰে দীঘল হৈ পৰি যাব। তোমাৰ কি মাইকী এটা ভেলকি লাগিছে। তাতে এক ঘৰ আছিল, এই দীঘৰ মানুহে আছিল প্ৰথম অৱস্থাত। আপোনাৰ তাৰমানে বিয়া হৈ অহাৰ সময়ত এই দীঘৰ মানুহ আছিল। আৰু আপোনাৰ যিটো শাহে আছিল, সেই সময়ত শাহুটো বাপ্পাও, আমাৰ শাহুটো বিৰাট হেৰি আছিল দে, যি মতা আছিল, জানিছিল কথাবিলাক জানিছিল, এই বিশেষ চব জানিছিল। কি ধুমা কমাৰত হাৰ আছিল, আৰু এতে খাৰু হেৰিৰে আছিল, আৰু এই ভৰিখাৰু যি আছিল মোৰ বাপাও কি ধুমা ভৰিখাৰু আছিল শাহুটোৰ। এই আমাৰ শাহুটোক বাপৰ তোমাৰ মানুহে কিমান ভাল পাইছিল।